নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্টলৈ সমূহ দৰ্শকক স্বাগতম দিব লৈছো মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱসত আক্ৰমণৰ পৰিকল্পনা আল কায়দা ইণ্ডিয়ান মুজাহিদিন আৰু খালিস্তানপন্থী 19 সন্দেহভাজন উগ্ৰপন্থীৰ ছবি প্ৰকাশ দিল্লীত চূড়ান্ত সতৰ্কতা স্বাধীনতা দিৱসৰ সময়ত সম্ভাৱ্য আক্ৰমণৰ আশংকাত সমগ্ৰ দিল্লীত চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে চোৰাংচোৱা সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজধানীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে জনাইছে মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটোৰ সবিশেষ আল কায়দা ইণ্ডিয়ান মুজাহিদিন আৰু খালিস্তানপন্থী 19 সন্দেহভাজন উগ্ৰপন্থীৰ ছবি প্ৰকাশ দিল্লীত চূড়ান্ত সতৰ্কতা স্বাধীনতা দিৱসৰ সময়ত সম্ভাৱ্য আক্ৰমণৰ আশংকাত সমগ্ৰ দিল্লীত চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজধানীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে দেশত সংঘটিত বিভিন্ন বোমা বিস্ফোৰণ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে এই সন্দেহভাজনসকল জড়িত আছিল এই 19 জন ওয়ান্টেড সন্দেহভাজন উগ্ৰপন্থীৰ গতিবিধিৰ ওপৰত বিশেষ নজৰ ৰখা হৈছে একে সময়তে দিল্লীবাসীকো সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কোনো সন্দেহজনক ব্যক্তিক দেখা পালে তৎক্ষণাৎ আৰক্ষীক খবৰ দিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰটো স্বাধীনতা দিৱসত আক্ৰমণৰ পৰিকল্পনা আল কায়দা ইণ্ডিয়ান মুজাহিদিন আৰু খালিস্তানপন্থী 19 সন্দেহভাজন উগ্ৰপন্থীৰ ছবি প্ৰকাশ দিল্লীত চূড়ান্ত সতৰ্কতা স্বাধীনতা দিৱসৰ সময়ত সম্ভাৱ্য আক্ৰমণৰ আশংকাত সমগ্ৰ দিল্লীত চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে চোৰাংচোৱা সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজধানীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে দিল্লী আৰক্ষীয়ে আল কায়দা ইণ্ডিয়ান মুজাহিদিন IM আৰু খালিস্তানপন্থী 19 জন ওয়ান্টেড সন্দেহভাজন উগ্ৰপন্থীৰ ছবিও প্ৰকাশ কৰিছে আৰক্ষীৰ সূত্ৰমতে দেশত সংঘটিত বিভিন্ন বোমা বিস্ফোৰণ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে এই সন্দেহভাজনসকলক জড়িত আছিল জানিব পৰা মতে 19 জন ওয়ান্টেড সন্দেহভাজন উগ্ৰপন্থীৰ গতিবিধিৰ ওপৰত বিশেষ নজৰ ৰখা হৈছে একে সময়তে দিল্লীবাসীকো সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কোনো সন্দেহজনক ব্যক্তিক দেখা পালে তৎক্ষণাৎ আৰক্ষীক খবৰ দিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা 19 জন সন্দেহভাজন উগ্ৰপন্থীৰ ছবিক তিনিটা পৃথক মডিউলত ভাগ কৰা হৈছে তিনিটা মডিউল হৈছে ইণ্ডিয়ান মুজাহিদিন IM আৰু আল কায়দা আৰু খালিস্তানপন্থী মডিউল স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত সম্ভাৱ্য নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে